হেল্ল' গাইজ, আজিৰ ভিডিঅ'ত মই আপোনালোকক মৰ্ফলজি অফ ফ্লাৱাৰিং প্লাণ্টৰ প্লেচেণ্টেশ্যনৰ অল এক্সাম্পলকেইটাই আপোনালোকে শ্বৰ্টকাট ট্ৰিকেৰে কেনেকৈ মনত ৰাখিব পাৰিব সেইটো আপোনালোকক শিকাব গৈ আছোঁ। টোটেল প্লেচেণ্টেশ্যন 5 টাইপছৰ। নাম্বাৰ 1 মাৰ্জিনেল, নাম্বাৰ 2 এক্সাইল, নাম্বাৰ 3 পেৰাইডেল, নাম্বাৰ 4 ফ্ৰী চেণ্ট্ৰেল এণ্ড নাম্বাৰ 5 বেচেল। চ' 5টা টাইপৰ প্লেচেণ্টেশ্যন আছে। এতিয়া আমি প্ৰত্যেককেইটা প্লেচেণ্টেশ্যনৰ এক্সাম্পলকেইটা আমি চাব গৈ আছোঁ। চ' ফাৰ্ষ্ট প্লেচেণ্টেশ্যন হ'ল মাৰ্জিনেল। চ' মাৰ্জিনেলৰ কাৰণে দুটা এম দি বুজাইছে। ফাৰ্ষ্ট এম ফৰ মাৰ্জিনেল এণ্ড ছেকেণ্ড এম ফৰ মটৰ। মটৰৰ আণ্ডাৰত পি পৰে। চ' এনেকৈ আপোনালোকে মাৰ্জিনেলৰ এক্সাম্পলটো মনত ৰাখিব পাৰিব। ছেকেণ্ড প্লেচেণ্টেশ্যনটো হ'ল এক্সাইল। চ' এক্সাইলৰ কাৰণে তাৰ এক্সাম্পলকেইটা হ'ল চাইনা ৰ'জ, টমেটো এণ্ড লেমন। তাৰ ট্ৰিক্সটো হ'ল চাইনা চে টমাটাৰ লাই। ইয়াত চাইনাৰে বুজাইছে চাইনা ৰ'জ, টমাটাৰে বুজাইছে টমেটো এণ্ড লাই এইটো বুজাইছে লেমন। থাৰ্ড প্লেচেণ্টেশ্যনটো হ'ল পেৰাইটেল। চ' পেৰাইটেলৰ এক্সাম্পলকেইটা হ'ল আৰ্জিমন এণ্ড মাষ্টাৰ্ড। চ' ইয়াৰ কাৰণে ট্ৰিক্সটো হ'ল পৰিণীতি এণ্ড অৰ্জুন ইন মস্তিজাদে। ইয়াত মস্তিজাদে এটা মুভিৰ নাম হয় বলিউডৰ। তাতে অৰ্জুন আৰু পৰিণীতি দুইজন হিৰো আৰু হিৰইন আছিলে। চ' সেইকাৰণে ট্ৰিক্সটো বনোৱা হৈছে পৰিণীতি এণ্ড অৰ্জুন ইন মস্তিজাদে। ফ'ৰ্থ প্লেচেণ্টেশ্যন হ'ল ফ্ৰী চেণ্ট্ৰেল। চ' ইয়াৰ কাৰণে এক্সাম্পলকেইটা হ'ল ডায়েন্থাছ এণ্ড প্ৰাইমৰ'জ। চ' ইয়াৰ কাৰণে ট্ৰিক্সটো হ'ল PDF। ইয়াত পি বুজাইছে প্ৰাইমৰ'জ, ডি বুজাইছে ডায়েন্থাছ আৰু এফ বুজাইছে ফ্ৰী চেণ্ট্ৰেল। ফিফ্থ প্লেচেণ্টেশ্যনটো হ'ল বেচেল। চ' বেচেলৰ এক্সাম্পলকেইটা হ'ল ছানফ্লাৱাৰ এণ্ড মেৰিগ'ল্ড। চ' ইয়াৰ এক্সাম্পলকেইটা মনত ৰখাৰ কাৰণে ট্ৰিক্সটো হ'ল বেছ অফ দ্য ডে ছান এণ্ড মুন। ইয়াতে বেছ বুজাইছে বেচেল, ছান বুজাইছে ছানফ্লাৱাৰ আৰু মুন বুজাইছে মেৰিগ'ল্ড। চ' এই ট্ৰিক্সৰ সহায়েৰে আপোনালোকে NCERTৰ যিমান প্লেচেণ্টেশ্যনৰ এক্সাম্পল আছে গোটেইকেইটা আপোনালোকে 1 মিনিটৰ ভিতৰত মনত ৰাখিব পাৰিব।